চেনেল। সেইটোৱে আৰু সদায় কৈ থকাটো HPB ব্লগছ। আৰু এতিয়া আমি গৈ আছোঁ বোকাজান, মানে এতিয়া যিখন বাইকত বহি মই গৈ আছোঁ সেইখন বাইকৰ মানে আজি ছাৰ্ভিচিং কৰিব লাগে। তো বলক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰিয়ে এতিয়া আমি গৈ আছোঁ। তো এতিয়া এই ৰাস্তাটোত মানে আমাৰ আনাচনী কেতিয়াও অহা নাই। তো তাক মই এতিয়া ৰাস্তাত দেখাই যাব লাগিব। এইফালে ৰাস্তা বনাই আছে, ভালকৈ চাই যা ভাই। আৰু আগে গৈ আছে স্কুটি। তো স্কুটি টাটা বাই বাই দি পেলাই আমি যাব লাগিব বাওঁফালে। আৰু বাওঁফালে গৈ পেলাই আমি পাম এটা স্কুল, য'ত নেকি মই মানে মেট্ৰিক পৰীক্ষা দিছিলোঁ সেইখন স্কুলতে। আৰু এতিয়া গল্ডেন জুবলি হ'ব, তাত গেট বনাই আছে। আৰু তাৰ পৰা আমি ৰাইট টাৰ্ণ লৈ আহি পাই গ'লোঁ হাইৱে। এতিয়া আৰু আমি এইটো ৰাস্তা দি গৈ নাথাকোঁ, এইটো ৰাস্তাতে যদি গৈ থাকোঁ মাঞ্জা পাম। এতিয়া অলপ বেলেগ এটা ৰাস্তা, মানে অলপ ওচৰ হয়। তো এই ৰাস্তাতে গৈ আছোঁ। তো কিন্তু এই ৰাস্তাত কিন্তু এটা কথা যে মানে স্পীড ব্ৰেকাৰৰ বাগান আছে, মানে স্পীড ব্ৰেকাৰৰ অলপো মানে অভাৱ নাই, গম পাইছেনে? আপোনালোকে যদি আহে গম পাই যাব। তো ইয়াৰ পৰা আৰম্ভ হ'ল এক নম্বৰ স্পীড ব্ৰেকাৰ এইটো। তাৰপিছত আকৌ আপুনি অলপ গৈ পাব দুই মানে এইটো হৈছে আপোনাৰ 2 নম্বৰ স্পীড ব্ৰেকাৰ। তো এতিয়া অলপমান আধা ৰাস্তা নহয়, আধালৈকে আহি পাইছোঁ। মানে মাঞ্জা ফালে যোৱা নাই, এতিয়া বেলেগ এটা ৰাস্তাত আহিছোঁ। সাবধান ফালে যাম, এইফালে গৈছোঁ। মানে এইফালে অলপ ওচৰ হয় বোলে, মানে ৰাইজে কয় আৰু তেনেকুৱাকৈ। তো এতিয়া আমি গৈ আছোঁ আমাৰ ছাৰৰ লগত। আৰু আহি পাই গ'ল স্পীড ব্ৰেকাৰ। এইটোৰ লগত 3 নম্বৰ স্পীড ব্ৰেকাৰ হয়। এইটো 3 নম্বৰ, আৰু আছে বহুত আগত। লাগে বাৰু, যিহেতু গাঁৱৰ ৰাস্তা, গাঁৱৰ ফালে মানুহ বহুত কোন সময়ত আহি যায় যিহেতু ক'ব নোৱাৰে। তো সেইকাৰণে লাগে, দৰকাৰ আছে বাৰু, হয় দে। আৰু এতিয়া চাই থাকক ভিডিঅ'টো। বাইকৰ মালিকে এইটো ৰাস্তাত আহি পেলাই আচৰিত হৈ গ'ল। প্ৰথমবাৰৰ বাবে আহিছে বোলে। মই বহুতবাৰ আহিলোঁ, কিন্তু এই বাইকৰ মালিকে প্ৰথমবাৰ আহিছে। বহুত ফূৰ্তি, মানে এইটো ৰাস্তাতে সদায় আহি থাকিব বোলে, কৈ দিছে। আৰু এতিয়া আপুনি পাই গ'ল স্পীড ব্ৰেকাৰ নম্বৰ 4। আহি পালোঁ। এতিয়াতো এইখন গাড়ীয়ে আজি মানে নিজৰ ঘৰত যাব। কিমান মাহ হ'ল এইটো? 8 মাহ। এতিয়া 8 মাহৰ মূৰত আকৌ নিজৰ ঘৰত যাব। কিন্তু এটা ইণ্টাৰেষ্টিং কথা যে এই দলদলীৰ মানুহটোৱে দলদলী ৰিজাৰ্ভ ফৰেষ্টটো চিনি নাপালে। এইটো ইমান ডাঙৰ বুলি ভবা নাছিলে ন এৰিয়াটো? ডাঙৰ বুলি ভবাই নাছিলে। তো এতিয়া আকৌ যাত্ৰাটো পুনৰ আকৌ আৰম্ভ হ'ব। দে চলো বলক। Take a chance when you
ইয়াত আৰু আপোনাৰ স্পীড লিমিট হৈছে 40 মানে ইয়াত মানে বহুত গছ গছনি কাটি আছে কিন্তু দেই শুনিছোঁ বাৰু ৰাস্তা ডাঙৰ কৰিব এতিয়াও চলি আছে বাৰু দুইফালে দুটা গাড়ী মানে ছাইড দিব পৰাকৈ ৰাস্তা আছে ডাঙৰ কৰিব লাগে কিন্তু ইমানকৈ গছ গছনি কাটিছে নহয় যদি সকলো ধ্বংস কৰি পেলাই প্ৰকৃতি যদি নাথাকে না বাছ দেখিব না আপুনি ভিডিঅ' চাব না কি কৰিব মানুহে নাথাকিব যদি প্ৰকৃতি নাইকিয়া হৈ যায় তো তেতিয়া কি হ'ব আপুনি নিজেই ভাবি চাওকচোন মানুহ যদিও নাথাকে গছ গছনি থাকি যাব কিন্তু যদিহে গছ গছনি নাথাকে তেতিয়া কিন্তু মানুহ চিন্তা হোৱাটো হয়তো অসম্ভৱ হৈ যাব পাৰে দিলাই পাৰ হৈ সিডিপি পাৰ হৈ এতিয়া অচিনাকি মানে চিনি নোপোৱা জেগাত আহি পালোঁ গাড়ীকো অলপ জিৰণি দিলোঁ এতিয়া মানুহকেইটাও জিৰণি ল'ম মানে বহি বহি মানে অলপ কমৰটো বিষাই গ'ল আৰু এতিয়া অলপ মুটি চুটি ল'ম তাৰপিছত আকৌ পুনৰ যাম আৰু ডাইৰেক্ট বোকাজানৰ লগ পাম আপোনালোকক মানে এই গাড়ীত বাইকৰ ঘৰত লগ পাম সেইটো মানে অচিনাকি জেগা নাছিলে সেইটো মানে কুলিগাঁও আছিলে তো এতিয়া আমি আহি পালোঁ লক্ষীজান ইয়াৰ পৰা অলপ গ'লে আমি গৈ পাম বোকাজান এতিয়া আমি জেগাটো পাই গ'লোঁ বাৰু এতিয়া আহি পাই কেনেকৈ লাগিলে কোমৰ বিষাইছে ন মোৰতো ভৰি বিষাইছে অথনি মানে ভৰি মোকচা খালে অলপ সময় বাৰু ইয়াতে বহিলোঁ মানে প্ৰথমৰ বাবে বাইকৰ শ্ব'ৰুমৰ বাইকৰ ছাৰ্ভিচিঙৰ বহিব পালোঁ এতিয়া বাইকটো লৈ আহিছে সেইটো ৰুমত সোমাই দিলে দেখিছে আপোনালোকে আৰু যাতে তাৰ কি বেমাৰ আছে চাব আৰু কথা পাতিব ইমান দিনে আনাচনৰ লগত কেনেকুৱা লাগিলে কি কথা চব কথা পাতিব তাতে তাৰপিছত ওলাই আহিব অলপ পিছত আৰু অলপ পিছত লগ পাই আছোঁ আপোনালোকক এই ভৰিটো বহুত বিষাইছে কিন্তু দেই ভাঙি থাকিলে নে কি নে তো এতিয়া বাইকখনক তাৰ বিচনাত বহাই থ'লে এতিয়া মানে বাইকৰ তেজ ওলাই আছে ন নচোন এতিয়া তেজ ওলাই আছে বাইকৰ আৰু এই তেজটো এতিয়া টেষ্ট কৰিব কি বেমাৰ আছে কি বোলে এতিয়া চব বেমাৰ ওলাই যাব নহয় ইমান দিনে কি খাইছে কি খোৱা নাই চব ওলাই যাব এতিয়া তো এতিয়া আনাৰচনৰ বাইকে গা ধুই আহিলে পূৰা চাফ চিকুণ হৈ আহিলে তো অথনি বহুত ধূলি আছিলে এতিয়া আকৌ ধূলি লাগিব বাৰু তো ইয়াত এই বস্তুটো লগাই থৈছে মানে ভৰি থোৱাটো তো এতিয়া গাড়ীৰ কামটো হৈ গ'ল আৰু এতিয়া মানুহৰ কাম আছে তো এতিয়া আনাৰচনৰ মৰমৰ বাইকটো এতিয়া এতিয়া ভাত খাই যাম আৰু মানে হোটেলত তো এফালে আহি পালে ভাত পাপৰ নেমু জলকীয়া নিমখ পানী এতিয়া খাব লাগে আৰু যাব লাগে